আশা কৰিছোঁ বন্ধুসকল ভালে আছে আৰু মই চৌধুৰী আপোনালোকৰ মৰমৰ চেলেঞ্জ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে যিসকলৰ 15 জুনত এখন খচৰা প্ৰস্তুত কৰিব লাগে, সুপ্ৰিম কোৰ্টে এখন শুনানি দিছে। শুনানিত কৈছে 15 জুনত এখন খচৰা প্ৰকাশ কৰিব লাগে। সেই খচৰাসমূহত মই আগৰ ভিডিঅ'টোতো আলোচনা কৰিছিলোঁ, বাট বহুতো মানুহে মোক কমেণ্ট কৰি সুধিছে তো কাৰ নাম খচৰাত অন্তৰ্ভুক্ত হ'ব বা প্ৰকাশ পাব তাৰে বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। তো এই ভিডিঅ'টোত আলোচনা কৰিম 15 জুনত এখন খচৰা প্ৰকাশ কৰিব লাগে। তো সুপ্ৰিম কোৰ্টে এখন শুনানি দিছে। সেই শুনানিত স্পষ্টকৈ উল্লেখ কৰিছে যে 15 তাৰিখত এখন খচৰা পাব্লিছ কৰিব লাগে বা প্ৰকাশ কৰিব লাগে। সেই NRCৰ খচৰাত কাৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে। তো আপুনি হয়তোবা জানিব পাৰে যে আপোনাৰ বংশধৰৰ এগেইনষ্টত DVD আছিলে। এই 15 জুনত যিখন খচৰা প্ৰকাশ কৰিব তাত থাকিব আপোনাৰ 1 নম্বৰ থাকিব DB অৰ্থাৎ ডি ভোটাৰ, আৰু লগতে থাকিব DVD যিসকল DVD আছে ডি ভোটাৰৰ ল'ৰা সন্তান বা ছোৱালী সন্তান বা বংশধৰ, এখেতৰ সেই DB থকাৰ কাৰণে এখেত DB আহি গ'ল। সেই DBৰ সকলৰ নাম লগতে পাব PFT আৰু PFTD, আৰু আপোনাৰ পাব অবজেকশ্যন। যিসকলৰ এগেইনষ্টত অবজেকশ্যন আছে এই ব্যক্তিসকলৰ নাম এই খচৰাত, যিখন 15 জুনত খচৰা প্ৰকাশ পাব, সেই খচৰাত এখেতৰ নামসমূহ অন্তৰ্ভুক্ত হ'ব বা পাব্লিছ হ'ব বা প্ৰকাশ হ'ব। তো যেতিয়া এখেতৰ নামসমূহ প্ৰকাশ হ'ব, তো এখেতে 15 জুনৰ পৰা 30 জুনলৈ সময় দিব বুলি উল্লেখ কৰিছে। সেই সময়খিনিৰ ভিতৰত এখেতৰ বৈধ নথিসমূহ, অৰ্থাৎ এখেতে যিসমূহ নথি দাখিল কৰিছে, তো সেই নথিসমূহ সেই 15 দিনৰ ভিতৰত ক্লেইম কৰিব লাগিব। অৰ্থাৎ এখেত সেই ব্যক্তিসকল কিয় ভাৰতীয় বুলি দাবী কৰিছে, কিয় এখেতৰ এগেইনষ্টত PFTD বা DVD বা অবজেকশ্যন কৰিছে, সেইসমূহ শ্ব' কৰাব লাগিব যে আমি এই কাৰণে ভাৰতীয় বা আমাৰ অমুক তমুক নথি আছে। তো এই নথিসমূহ তেখেতে 15 তাৰিখৰ পৰা 30 তাৰিখলৈ ক্লেইম কৰিব লাগিব যে PFTD বা DVD সকল এইসমূহ সময় পাব। এখেতে নতুনকৈ, অৰ্থাৎ এখেতৰ ফাদাৰ বা গ্ৰেণ্ডফাদাৰৰ লিগেচি যিসমূহ ইউজ কৰিছিলে সেই লিগেচি, অৰ্থাৎ আৰু লগতে সংযোগী নথি হিচাপে যিসমূহ 20 লিষ্টৰ ডকুমেণ্টছ ইউজ কৰিছে সেই নথিসমূহ আকৌ দাখিল কৰিব লাগিব। লগতে অবজেকশ্যন, যিসকলৰ এগেইনষ্টত অবজেকশ্যন আহিছে, হয়তোবা যিসকলৰ ভিত্তিহীন অবজেকশ্যন, সেইটো খচৰাত পাব্লিছ হ'বও পাৰে। আৰু যদি হয় যিসকলৰ এগেইনষ্টত অবজেকশ্যন আছে সেই ব্যক্তিসকলৰ নাম যদি এইটো খচৰাত অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে এখেতে পুনৰাই ক্লেইম কৰিব লাগিব। সেই ক্লেইমসমূহত এখেতে যিসমূহ নথি এখেতৰ বৈধ নথি, সেই নথিসমূহ এগেইন দাখিল কৰিব লাগিব। যেনেকৈ ককা বা দেউতাকৰ লিগেচি লিষ্ট A হিচাপে যিসমূহ নথি ব্যৱহাৰ কৰিছে সেই নথিসমূহ, আৰু লগতে লিষ্ট B হিচাপে যিসমূহ নথি ব্যৱহাৰ কৰিছে, আৰু যদি নতুনকৈ কিবা নথি আছে এই নথিসমূহ এই ক্লেইমত দাখিল কৰিব লাগিব। আৰু কিছুমানৰ যিসকলৰ অবজেকশ্যন আহিছে, এখেতৰ বহুতৰ নাম NRCৰ খচৰাত অন্তৰ্ভুক্ত হৈছে। তো এই খচৰাত অন্তৰ্ভুক্ত হোৱা নথিসমূহ কিহৰ ওপৰত ডিপেণ্ড কৰি এখেতৰ নামসমূহ অন্তৰ্ভুক্ত হৈছে। যদি আপোনাৰ অবজেকশ্যনৰ ভিত্তিহীন, আপোনাৰ ভিত্তিহীন হোৱাৰ বাবে তথাপি আপোনাৰ নামটো খচৰাত পাব্লিছ হৈছে, তো আপুনি আপোনাৰ বৈধ নথিসমূহ দাখিল কৰক। নিশ্চয় আপোনাৰ নামসমূহ বা আপোনাৰ বংশধৰৰ নামসমূহ নিশ্চয় কমপ্লিট ড্ৰাফ্টত, অৰ্থাৎ ফাইনেল ড্ৰাফ্ট যিখন পাব্লিছ হ'ব সেই ড্ৰাফ্টত আপোনালোকৰ নাম নিশ্চয় অন্তৰ্ভুক্ত হ'ব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ ভালেই লাগিছে বা হেল্পফুল হৈছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি জনাই দিব, কিয়নো এনেকুৱা প্ৰব্লেম আপোনালোকৰ বন্ধুসকলৰ বহুতো বন্ধুৰ মাজত হৈছে। তো আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে, তেনেহ'লে মোৰ চেনেলৰ কাষতে থকা ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি টাচ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখক, যাতে মই এনেকুৱা আপোনালোকৰ হেল্পফুল ভিডিঅ' যেতিয়াই আপলোড দিম আপুনি লগে লগে ন'টিফিকেশ্যন পাই থাকিব বা লেটেষ্ট আপডেটসমূহ পাই থাকিব। বন্ধুসকল, ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ এই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। See you again.